সমগ্ৰ অসমৰ লগতে BTC এলেকাটো BTR এলেকাটো আমাৰ তৃণমূল কংগ্ৰেছ আমি শক্তিশালী কৰি গঢ়ি তুলিব বিচাৰিছোঁ আৰু তাৰ প্ৰথম পদক্ষেপ হিচাপে আজি BTCৰ 5খন জিলা আৰু 5খন জিলাৰ ভিতৰত আজি আমাৰ ফাৰ্ষ্ট প্ৰগ্ৰেম কোকৰাঝাৰ জিলা আৰু এই কোকৰাঝাৰ জিলাত আজি আমি গোটেই কোকৰাঝাৰ জিলাৰ বিভিন্ন বিধানসভা এলেকাৰ বিভিন্ন গাঁৱৰ আমাৰ তৃণমূলৰ যিসকল এক্টিভ ৱৰ্কাৰ সক্ৰিয় সদস্য সেইসকলক লৈ আজি আমি ইয়াত এটা আলোচনা কৰিছোঁ আৰু আলোচনা কৰি আমি গোটেই BTCৰ 5খন জিলাত আমি কেনেকৈ তৃণমূল কংগ্ৰেছ অহা দিনত শক্তিশালী কৰিব পাৰোঁ আৰু ইয়াত BJP আৰু BPL বা BPF এই গোটেইবিলাকৰ বিকল্প হিচাপে কেনেকৈ আমি তৃণমূলক আমি প্ৰতিষ্ঠা কৰিব পাৰোঁ এই বিষয়ত আজি মত বিনিময় কৰাৰ কাৰণে কিছু ৰোড মেপ বনাবৰ কাৰণে আমি ইয়াত ডিছকাছ কৰিছোঁ। আমাৰ ডিছকাশ্যন চলি আছে আৰু ডিছকাশ্যন বহুত ছাকচেছফুল হৈছে আৰু বিভিন্ন বক্তাই ইতিমধ্যে বহুকেইজন বক্তাই বক্তব্য আগবঢ়াইছে আৰু সেই বক্তব্যৰ পৰা এটা বস্তু কনচেনচাছ হৈছে যে BTCৰ 5খন জিলাত তৃণমূল জিলা কংগ্ৰেছ কমিটি গঠন হোৱাৰ লগতে 5খন জিলাক মিলাই BTCৰ কাৰণে ছেপাৰেটলি এখন তৃণমূলৰ কোঅৰ্ডিনেশ্যন কমিটি গঠন কৰাৰ কাৰণে আজি প্ৰস্তাৱ হৈছে আৰু আমি তাত গঠন কৰিম আৰু ইতিমধ্যে এজন ব্যক্তিৰ নামো আহিছে। তাত সদ্যহতে আমি চিফ কনভেনৰ হিচাপে এজনক আমি দিম। লাইফুং নাৰ্জাৰীৰ নামটো আহিছে আৰু তেখেতৰ নেতৃত্বত গোটেই BTCৰ 5খন জিলাৰ পৰা প্ৰতিনিধি লৈ আহ্বায়ক লোৱা হ'ব, কনভেনৰ লোৱা হ'ব, তেখেত চিফ কনভেনৰ হ'ব আৰু এই কমিটিখনে BTCৰ 5খন জিলাত গাঁৱে গাঁৱে গৈ তৃণমূল কংগ্ৰেছ শক্তিশালী কৰি আৰু এই 5খন জিলাৰ যিবিলাক কমন ইছ্যু যিবিলাক কমন প্ৰব্লেম এই গোটেইবিলাক এই কমিটিখনৰ প্লেটফৰ্মৰ যোগেদি চৰকাৰৰ ওচৰত ৰাইজৰ ওচৰত দাঙি ধৰা হ'ব আৰু যি দাবী দাবা যি উত্থাপন কৰিব লাগে পৰৱৰ্তী কালত সেইবিলাক কৰা হ'ব। আজি আমাৰ যোগদান নহয়, আজি সেই যিবিলাকে যোগদান কৰিলে এইসকলক লৈয়েই তাৰ নেতাসকলক লৈ আজি আমি এই আলোচনাটো আগন্তুক 24ত হ'ব। নতুনলি লোকসভা নিৰ্বাচন, 23ৰ পঞ্চায়ত নিৰ্বাচনত আমি তৃণমূলে সমগ্ৰ অসমত আমি প্ৰতিদ্বন্দ্বিতা কৰিম আৰু লোকসভা নিৰ্বাচনত আমি তৃণমূল কংগ্ৰেছে আমি প্ৰতিদ্বন্দ্বিতা কৰিম। 14খন আসনত আমি প্ৰতিদ্বন্দ্বিতা কৰিম আৰু মোৰ দৃঢ় বিশ্বাস আমি ভাল ফলাফল দেখুৱাম। আমিনুল ইছলামে কৈছিলে আৰু সেইটো তেওঁ কোৱাৰ পিছদিনা আমি প্ৰেছ কনফাৰেঞ্চ কৰি আমি সেইটো প্ৰত্যাখ্যান কৰিছোঁ। আমি AIUDFৰ লগত আগামী কালত আমাৰ কোনো ধৰণৰ মিত্ৰতা নহ'ব, কাৰণ AIUDF হৈছে BJPৰ এটা B টিম। এইটো BJPৰ B টিম আৰু BJPয়ে AIUDFক ইউজ কৰি আছে। গতিকে সেইকাৰণে সেইটো কথা আমি সেইদিনাই আমি নাকো।